Hello viewers, welcome to my YouTube channel JS77 Rider. তো আজি মানে উৰুকা মই আবেলি টাইমত মানে ওলাই যাম বুলি ফেলে ৰেডি হৈছো। এটো মোৰ গেটআপ বিহু বুলি। চোৱাচোন চোৱা, তুমি আছে চোৱা। মই ক'ত আছো? এইয়া তুমি আৰু বা মই ভিডিঅ' কৰি আছিলো যে আমাৰ ঘৰত পাৰ্টি চলি আছে, মই দেখাম মানে অডিয়েন্সক। তো এটা ব্লগে বনাই দিলো। বাহিৰত ওলাই যোৱা ব্লগটোতো এক্সট্ৰাই হ'ব, এইটো আমাৰ ঘৰৰ ব্লগ। তো সকলোকে পোনপ্ৰথমে মাঘ বিহুৰ শুভেচ্ছা জনালো। গান বজি আছে, বাই কি নাচিছে। গুনুক চোৱা। তোমাৰ ডেন্সটো চবতকে ভাল হৈছে। নাই হোৱা, মই নাচাই নাই। গুনুৱে নাচিব চাবা। গুনুৱে নাচিব এতিয়া চাচোন। নাচি আছে। বাহ। সি নিজে নিজে ব্যস্ত হৈ পেলাই নাচি আছে। গাড়ী চলাই আছে। তো আশা কৰিছোঁ ব্লগটো সকলোৱে উপভোগ কৰিছে, এনজয় কৰক। আমাৰ ঘৰৰ পৰিৱেশটো দেখাইছোঁ আজি মানে মাঘ বিহু বুলি স্পেচিয়েলি। খানা চলি আছে, গুনুৰ ডেন্স, বাইদেউ ডেন্স, চিমি আছে লগত। মই নাচা নাই দেই। বাই নাচি আছে, মই চাই আছো। গুনু এতিয়া আকৌ আমনি কৰিবগৈ বাক গৈ। যাব এতিয়া। হয়, মই জানোৱে সি আমনি কৰিব, এই সৰু ল'ৰা ছোৱালী গ'লেই ওচৰতে। তো মায়ে মানে ভিতৰত কিবা ৰন্ধাত ব্যস্ত হৈ আছিলে, মাছ মাংস বনাই আছে। তো পুনৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো JS77 ৰাইডাৰ। অহাকালি আকৌ নতুন এটা ভিডিঅ'ত লগ পাম পুনৰ। তো আজিলৈ বাই বাই।